ভাগিন আছে এইফালে পুৰা হেলমেট চেলমেট লগাই কিনে আপোনালোকে চিন্তা পাই আছে এতিয়া ইয়াক মানে থবলৈ গৈ আছো এতিয়া দেখাই দিছো চা এবাৰ এইটো বাচন বৰ্তন মাজাব লগা হৈছে এতিয়া কি কৰিব উপায় নাই ধুব লাগিব ভিডিঅ'ত মানে নোলাই বোলে বহুত লাজ কৰে দিয়ে চাবিছটো কচোন ভাগিনটো আৰু কি কাম কৰি আছে দেখা নাই এইটো ঘৰ মুচি আছে চা তো নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ধ্ৰুৱৰা পাই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ গাইছ আশা কৰিছোঁ সকলোৰে খবৰ একদম মজা আজি মোৰ খবৰ একদম ভাল আজি আপোনালোকে থাম্বনেল আৰু টাইটেল চাই কিনে ভিডিঅ'টো মানে কিয়ৰ আপোনালোকে খবৰ গৈছে আপোনালোকে গমেই পাইছে যিহেতুকে আজি বৰমাৰ মানে 15 আগষ্ট আমাৰ বৰমাৰ ভাগিনক মানে 15 আগষ্ট নোহোৱাৰ আগতে মানে মই লৈ আনিছিলোঁ আমাৰ ঘৰলৈ আলহী খাবলৈ তো ফাইনেলি আজি মানে আমাৰ ভাগিনক মই বৰমাৰ মই আজি ঘৰত মানে থ'বলৈ কিনে গৈ আছোঁ এতিয়া তো আপোনালোকে যিখিনি পাৰোঁ আপোনালোকক মটৰবিলাক দেখাবলৈ চেষ্টা কৰিছে এইবিলাক আমাৰ ভাগিন আছে এইফালে পুৰা হেলমেট চেলমেট লগাই কিনে আপোনালোকে চিন্তা পাই আছে এতিয়া ইয়াক মানে থ'বলৈ গৈ আছোঁ এতিয়া আপোনালোকে গাইজ পুৰা এনজয় কৰি থাকে মটৰ ব্লগিং লগ পাইছোঁ গাইজ তাৰ ব'লক গাইজ ভিডিঅ'টো আৰম্ভ কৰি লগ পাইছোঁ মটৰ ব্লগিঙত আহি গ'লোঁ মটৰ ব্লগিঙত তো আজি গৈ আছোঁ আপোনালোকে থাম্বনেল চাই কিনে গমে পাইছে আমি আজি ক'ত গৈ আছোঁ ভিডিঅ'টো কষ্ট নোহোৱাৰ আগতে মানে ভাগিন এজনী আহিছিলে তো তাইক মানে আলহী খাবলৈ লৈ আহিছিলে আমাৰ ঘৰলৈ তাকে মানে আজি ঘৰলৈ থ'বলৈ গৈ আছোঁ তো আহি পালোঁ এতিয়া নিকাচি একচোন ভাই অ' ভাই কি খাতৰানা বেকা বেকা চাই দিয়ে ছোৱালীবোৰ মানে বহুতে ভিডিঅ'বোৰ চাই কমেণ্ট নকৰে তো মোৰ মটৰ ব্লগিং চাই কিনে কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি দিব প্লিজ মানে ভাবিছোঁ এক্সপাল্ছটো মানে বহুত মাইলেজ দিব বুলি ভাবিছিলোঁ কিন্তু মাইলেজ নিদিয়ে বহুত কম দিয়ে মানে পেট্ৰলে খতম হৈ গ'ল আৰু কি হ'ব ইয়াত পেট্ৰল পায় নে নাপায় মাইলেজ যিমান দিব লগা সেইখিনি দিব নিদিয়ে মাইলেজটো পুৰা একদম কমকৈ দি আছে একদম পেট্ৰল মচলবোৰ দিব পৰা নাই গাইছ এইখিনি নিকাচি পাৰে কৰি চক পাৰে কিনে মোৰ পেট্ৰল খতম হৈ গ'ল আমাৰ ভাগিন আজি ভাগিনক থ'ব কিনে গৈ আছোঁ আৰু বৰমা ইফালে বৰমা লাইন ইফালে নিকাচি লাইন ইফালে মোৰ মন খোজ পাওঁতে মানে পেট্ৰল খতম তো হাফ লিটাৰ ভৰাই ল'লোঁ এতিয়া বিন্দাছকৈ গৈ ডিপুত আৰু মজাকৈ ভৰাই ল'ম আৰু কৈ আছে যে আৰু লং ৰাইড লাগে তো লং ৰাইড আনি আছোঁ বাৰু অতি সোনকালে আপোনালোকৰ আশীৰ্বাদত লং ৰাইড মাৰিম লগৰীয়াবোৰ কিন্তু ফিক্স হোৱা নাই কোনে যায় কোনে নাযায় সেইটো কাৰণে অকণমান মানে লং ৰাইডৰ কাৰণে আমাৰ প্ৰব্লেম হৈ আছে আৰু ডাঙৰ ডাঙৰ বৰষুণ দিলে ৰে ভাই এখানে মানে ওপৰত পুৰা কলা হৈ আছে আন্ধাৰ ভাই বৰষুণ দিলে ডাঙৰকৈ অলপ তো অকণমান বৰষুণ দি আছে তো যিখিনি পাৰে মটৰ ব্লগিংটো বনাই কিনে গৈ থাকোঁ ডাঙৰকৈ বৰষুণ দিলে মানে গপ্ৰটো ভৰাই ল'ব লাগিব উপায় নাই ন অকণমান বৰষুণৰ কাৰণে ইমান মানে গপ্ৰটো বেয়া কৰিব নোৱাৰোঁ হয় নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব গাইজ ইয়াত পেট্ৰল পাম্পটো আগত আছে ইয়াত পেট্ৰলটো ভৰাই লওঁ এইখিনি জেগাটোত তো ৰুকো ভাই ৰুকো বৰমালৈকেতো পাব দে বৰমাৰ পৰা যিমান বৰষুণ দিয়ে দি থাকিব ন বৰমালৈকেতো পাব দে কমচে কম বৰষুণটো অকণমান ড্ৰপ কৰি দে ভাই জিকিলোঁ আৰু এটা অৱস্থা নাই আৰু জিকি কিনে জিকিলোঁ কি হ'ব তথাপিতো গৈ আছোঁ ৰ ভাই বৰষুণ দিবি ৰ চেছ মোৰ গোপ্ৰ কোৱালিটি কেনেকৈ আহিছে মই নিজে গম পোৱা নাই দে ভাই তো কিবাকে মানে বৰষুণ পৰি কিবাকে এৰিলে ৰ অলপ এৰিলে ভাল ফোন কৰি কিনে থৈছোঁ আৰু ভাত বনাই কিনে বিন্দাছ গৈ কিনে এতিয়া আৰামত গৈ কিনে ভাতটো খাই ল'লে হ'ল আৰু বিন্দাছ ঘৰত মানে খাই নাহিলোঁ ৰাতিপুৱাই খোৱা ঘৰত দুপৰীয়াৰ কাৰণে বাইদেউহঁতৰ ঘৰত ভাত বনাই থৈ দিব দিছোঁ আৰু এতিয়া ইয়াত মানে ৰাভা স্কুল এটা আছে দেই প্ৰসাদ ৰাভা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্কুল আৰু এয়া গোপ্ৰটো ভৰাব লাগিব উপায় নাই বহুত ডাঙৰ বৰষুণ দি আছে ইমান ৰিক্সত মানে মটৰ ব্লগিং কৰিব নোৱাৰোঁ আছে না কি ডাঙৰ বৰষুণ দি আছে ভাইৰে গোপ্ৰটো ভৰাই ল'ব লাগিব চব জিকি গৈছে পাৰে বৰমা সিদিনাখন আহে এতিয়া ঘৰলৈ এতিয়া যোৱা নাই তো আজি ফাইনেলি ঘৰত যাম বুলি ভাবিছোঁ তো যিগতিকে আমাৰ বাইদেউহঁতৰ ঘৰটো এনেকৈ আৰু আমাৰ ভাগিনটো আৰু কি কাম কৰি আছে দেখা নাই এইটো ঘৰ মুচি আছে চা তে মোচ ভালকৈ মোচ ঘৰ মুচি আছে আৰু এটা ভাগিনটো মানে লাজ কৰে বোলে বহুত তাক মাতিছিলোঁ তো নাহে বোলে সি বাহিৰতে আছে বহুত লাজুকা এইটো ডাঙৰটো বহুত লাজ কৰে আৰু সৰুটো এটা আছে সৰুটোতো বহুত লাজুকা তো আজি ফাইনেলি ইয়াৰ পৰা মানে ঘৰত যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু পূৰা কাপোৰ চাপোৰ পিন্ধি ল'লোঁ লং পেণ্ট চমেণ্ট পূৰা পিন্ধি হৈ কিনে ৰেডি আৰু আজি মানে বৰষুণ নাই বতৰটো একদম পূৰা ৰ'দ দি আছে আৰু ৰ'দ ওলাইছে আৰু সেয়া হৈছে আমাৰ বাইদেউহঁতৰ ঘৰ আৰু এয়া ঘৰ মুচিছে বোলে তো আমাৰ মানে সৰু ভাগিনটোক অলপমান দেখাম বুলি ভাবিছিলোঁ কিন্তু সি বোলে বহুত লাজ কৰে চেছ তো ঘৰ মুচি আছিলে তাৰমানে মই ইয়াতে ভিডিঅ' কৰি আছোঁ চেষ্টা এইবিলাক ইফালে চাফা কৰিহে আছে মুচি আছে ইফালে মই চেছ কৰি দিলোঁ হ'ব দে হ'ব ভিডিঅ' বনাইছোঁ মোৰ এইটো লাজ কৰে বোলে চাইটো
বাচন মাজাব পাইছ না এতিয়া এই বেলা চা এটা আমাৰ সৰু ভাগিনটো বহুত লাজ কৰে দেই চা কি কাম পাইছ না এতিয়া কেনেকৈ লাগছি হা ভাল লাগছি माबोरै नांदों मोजां मोनदों दासो खामानि मोनदों ना खामानि मोनबाय ना कय हानाय गाइस जिता था आमार हुरु भांगिते बोले नेदेखाय बोले पुरा एबार भालके देखाय दिसो सा एबार एइটো बासन बर्तन माजाब लागा হৈছে এটা কি কৰিব উপায় নাই ধুবাই লাগবো ভিডিওত মানে নলাই बोले বহুত লাজ কৰে দে এছামিছটো কচোন মোৰ নামটো কৈ দি তোৰ নামটো ক নামটো নকয় बोले সানা এই মইতো ডাঙৰটোক দেখাইছো বাৰু এইটো ফুৰটো হা জানলে এটা মোৰ কব লাগব না ভিডিওত কচোন নামটো ক কি মিৰি বসুমতাৰী না পৰ মিৰি পৰ বহুত লাজ কৰে দেই বহুত লাজ কৰে ইমান লাজ কৰিব নালাগে না ইমান লাজ কৰাটো ভাল নহয় বহুত লাজ কৰে ডাঙৰটোও লাজ কৰে বহুত আৰু সৰুটো একদম বহুত লাজ কৰে একদম বাচন মজাব পাইছে লাজ কৰাৰ কাৰণে এতিয়া টেনচন নাই আৰু ঐ পাহৰি আছো দে তো গাইস ফাইনালি আমি পুরা যাব কাৰণে ৰেডি এতিয়া গৈ আছো এতিয়া বৰ্তমান আমি ভোকনো না হেং মাতে গাইস এতিয়া ফাইনালি মই ঘৰ যাবৰ কাৰণে পুৰা ৰেডি এতিয়া বৰ্তমান পুৰা ভাত চাত খাই ললো এতিয়া আৰু আজি ফাইনালি আমাৰ বাইদেউহঁতৰ ঘৰৰ পৰা মই ঘৰলৈ গৈ আছো তো ৰাস্তা ঘাটে মানে কোনো ধৰণৰ মটৰ ব্লগিং বনাই নাথাকো আৰু যদি আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব লগতে কৈ দিব জয় অসম বুলি গাইছ লগ পাইছোঁ আপোনালোকক নেক্সট মটৰ ব্লগিং ভিডিঅ'ত